কথা হ'ল যে 2013 চনৰ প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াৰ পৰা যিসকল বাদ পৰি গ'ল, 2021 চনৰ প্ৰাদেশিকৰণৰ পৰা যিসকল বাদ পৰি গ'ল, 13 বা 21ত প্ৰাদেশিকৰণ হৈছিল, সেই বিদ্যালয়সমূহে এতিয়া 2025 চনৰ সংশোধনী আইন মতে তেওঁলোকে পুনৰ প্ৰাদেশিকৰণৰ কাৰণে তেওঁলোকে আবেদন কৰিব নোৱাৰে। এতেকে যোৱা বিধানসভাৰ অধিৱেশনত বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছিলে এই বাদ পৰি যোৱা বা ড্ৰপ আউট শিক্ষক শিক্ষয়িত্ৰী ভেঞ্চাৰ স্কুলৰ তেওঁলোকক এক গুৰু দক্ষিণা প্ৰদান কৰি তেওঁলোকৰ সেৱাৰ স্বীকৃতি দি তেওঁলোকক এটা ওৱান টাইম ফিনেন্সিয়েল এছিষ্টেন্স বা দি পেলাই এই সমস্যাটোৰ এটা স্থায়ী সমাধান কৰা যাব, অৰ্থাৎ এক ধৰণৰ গোল্ডেন হেণ্ডশেক এটা তেওঁলোকৰ লগত কৰা যাব। আৰু তাৰ কাৰণে আজি আমি গুৰু দক্ষিণা এটা পৰ্টেল আমি আৰম্ভ কৰিছোঁ।